वेलकम बैक टू माय न्यू ब्लॉग। कैसे हो गाइस? उम्मीद करता हूँ ठीक है, मैं बहुत बढ़िया हूँ। মই আছোঁ গাইজ ৰাস চাবৰ কাৰণে, আৰু ৰাসটো হ'ল ক'ত কি কেনেকুৱা কি কিমান ধুনীয়া মই সকলো দেখুৱাম এইটো ব্লগটো সকলোকে চাই দিব খুবেই ভাল লাগিব। প্ৰথমতে এণ্টিলৰ য'ত নাম ধৰিছে, নাম ধৰাৰ শুনি যে মোক খুবেই ভাল লাগে নাম চাই কেনে, নামৰ যিটো সুৰটো খুবেই ভাল লাগে। যিহেতু ৰাসটো বেছি ডাঙৰ নহয়, সৰু ৰাস। আমাৰ ৰুমৰ ওচৰত মানে ক'ত এইটো সোণাপুৰ হয়, সোণাপুৰৰ এইটো দিগাৰু গেট, তাত ব্ৰিজ আছে, ব্ৰিজৰ তলতে যিটো অকণমান এটা ফিল্ড আছে, ফিল্ডতে ৰাসটো প্ৰত্যেক বছৰে ইয়াতে বাদে ৰাসটো বিশেষ ডাঙৰ নহয়, কিন্তু ৰাসটো খুবেই ভাল লাগে। ইয়াতে বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, বেছিভাগ কাপোৰৰ পৰা আদি কৰি কচমেটিক আৰু কিবাকিবি মানে আদি ইত্যাদি বস্তু পোৱা যায়। তেনেকৈ বিশেষ ডাঙৰ কোনো ধৰণৰ চকৰি এইবিলাক নাথাকে, কিন্তু সজাই ধুনীয়াকৈ পূৰা মূৰ্তি চূৰ্তি বিভিন্ন ধৰণৰ বহুত ধুনীয়া সজায় আৰু খুবেই ভাল লাগে। চাই দিব গাইজ। ফাইনেলি কিবা এটা খাই ল'লোঁ, খুবেই ভাগৰ লাগিছিল আৰু ভোকো লাগিছিল, এইটো কাৰণে কিবা এটা খাই ল'লোঁ। আৰু চাওক চাম্পবোৰ ইয়াতে নিজে বনাই আছে, পপকৰ্ণ বনাইছে, আৰু তাতে খুবেই ভাল লাগে। লৈ ল'লোঁ এটা পপকৰ্ণ লৈ ল'লোঁ। আৰু গাইজ চাওক, এটা ছোৱালী মানুহ বিশেষকৈ ছোৱালী মানুহৰ কিছুমান বস্তু পোৱা যায়, যিটো বস্তু খুবেই কম দামত দি আছে, অফাৰত দি আছে। চাওক শেষত চাব কিবা এটা ছোৱালীৰ বস্তু খুবেই এটা দামী ভেৰাইটিজ কিছুমান বস্তু অফাৰ 50% ডিছকাউণ্টত দি আছে ছোৱালীৰ সকলো ধৰণৰ কচমেটিক, এইটো মেকআপ আদি কৰি সকলো ধৰণৰ বস্তু এতিয়া 50% ডিছকাউণ্টত দিয়া হৈছে। এইখিনি বস্তু ইয়াতে সকলো ধৰণৰ বস্তু আছে, ইয়াতে মেকআপ আছে, কিবা আছে, লিপষ্টিক আছে, আইব্ৰনি আছে, কিবা আছে, সকলো ধৰণৰ বস্তু 50%। ভিডিঅ'টো ভাল লাগে, ব্লগটো ভাল লাগিলে প্লিজ এটা লাইক কমেণ্ট কৰি জনাব প্লিজ। বাই বাই।